নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ ই ক্লাছেছ ইন এছামিছৰ আন এটা নতুন ভিডিঅ'লৈ। বন্ধুসকল, আজি আমি আলোচনা কৰিম মূলতঃ টেট শিক্ষকসকলৰ দৰমহাৰ বিষয়ে। সকলোৰে মনত এটাই প্ৰশ্ন থাকে যে আমি যোগদান কৰাৰ পিছত আমি কিমান টকাকৈ মাহিলী দৰমহা লাভ কৰিম। তো আমাৰ ভিডিঅ'টোৰ আজি এইটোৱে মূল বিষয়। আমি সকলো বস্তু চালি জাৰি চাম। মই আপোনালোকক দেখুৱাই দিম কিমান টকাকৈ চেলাৰী পোৱা যায় আৰু কি কি থাকে ইয়াত। তেন্তে বলক পলম নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। হয় বন্ধু বান্ধৱীসকল, যোৱা 18 ছেপ্টেম্বৰ তাৰিখে ডিৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যনৰ ফালৰ পৰা এডভাৰটাইজমেণ্ট জাৰি কৰিছিলে আৰু সেইটোতে আমি 2021 বৰ্ষৰ উত্তীৰ্ণ হোৱা টেট প্ৰাৰ্থীসকলে আবেদন কৰিব। আৰু ইয়াত আপোনাৰ পোষ্ট আছে 7,242 আছে আপোনাৰ এল পিত, আৰু আপাৰ প্ৰাইমাৰী ই পিত আছে আপোনাৰ 2,112। আৰু আমাৰ আজিৰ বিষয়ৰ ভিডিঅ'টোৰ মূল বিষয়টো হ'ল যে দৰমহাৰ বিষয়ে। আমি চাওঁ ইয়াত দৰমহাৰ বিষয়ে ক'ত লিখা আছে। আপোনালোকে তলৰ ফালে গ'লে পেজ নম্বৰ 4 তাত চাওক, আপোনাৰ কেইটাকৈ লিখা আছে। মই আজি এল পিৰ বিষয়ে আলোচনা কৰিম। চাওক পোষ্ট দিয়া আছে এছিষ্টেণ্ট টিচাৰ ফৰ লোৱাৰ প্ৰাইমাৰী স্কুল। লোৱাৰ প্ৰাইমাৰী স্কুলৰ এছিষ্টেণ্ট শিক্ষকসকলৰ চাওক ইয়াত দিয়া আছে স্কেল অফ পে। স্কেলটো চাওক, পে'মেণ্টটো দিয়া আছে আপোনাৰ 14,000ৰ পৰা পে'মেণ্টটো হয়তো আপোনাৰ 14,000ৰ পৰা 60,500। বহুতে মনত প্ৰশ্ন আহে 14,000 60,500লৈকে দিয়ে, সেইটোনো কি বা কেনেকৈ ইয়াৰ পৰা চেলাৰী কাউণ্ট কৰা হয়। তো বন্ধুসকল, এইটোৰ পৰা আপোনাৰ চেলাৰী কেনেকৈ কাউণ্ট কৰে মই আপোনাক দেখাই দিম আজি। 14,000 পৰা 60,500 টকালৈকে এটা আপোনাৰ পে'মেণ্টটোৰ ভিতৰত পৰে। তেন্তে বলক আমি চাওঁ। আমি এটা চেলাৰী শ্লিপ চাম আজি। আমি তাতে আপোনাৰ সকলোখিনি দেখাই দিব পাৰিম। চাওক, এইটো আপোনাৰ নৱেম্বৰ 2021 অৰ্থাৎ যোৱা মাহৰ যিটো আপোনাৰ payslip বুলি ক'ব পাৰে দৰমহা নিৰীখটো। চাওক তাত বন্ধুসকল কি থাকে। ইয়াত আপোনাৰ নেম থাকিব আৰু ইয়াত আপোনাৰ প্ৰাণ নম্বৰ থাকিব, ইয়াত আপোনাৰ ডেজিগনেশ্যন থাকিব, আৰু আপোনাৰ এইফালে আছে বেংক একাউণ্ট নাম্বাৰ, আৰু এইফালে আপোনাৰ পেন নাম্বাৰ থাকিব। তো মেইন আমাৰ বস্তুটো হ'ল চাওক, আপোনাৰ যিটো পে' হয় এটা আপোনাৰ 40 এটা আপোনাৰ এটা ইনক্ৰিমেণ্ট লগাৰ পিছত এনেকুৱা হৈছে বাৰু। আপোনাৰ প্ৰথমে 14,000 থাকিব। আপোনাৰ প্ৰতি বছৰ জুলাই মাহত এটা 3% ইনক্ৰিমেণ্ট পায়। ইনক্ৰিমেণ্ট প্ৰায় আপোনাৰ 14,650 টকা হৈছে। আৰু আপোনাৰ গ্ৰেড পে'টো বন্ধুসকল, আপোনাৰ যদি গ্ৰেজুৱেট হ'লে আপুনি গ্ৰেজুৱেট স্কেল অৰ্থাৎ 7,400কৈ পাব। আৰু যদি আপুনি HS পাছ হয় তেন্তে আপুনি 6,800 টকাকৈ পাব ইয়াত। তেতিয়া আপোনাৰ 6,800 হৈ যাব এইখিনিত। তো চাওক বন্ধুসকল, ইয়াত গোটেইখিনি প্লাছ কৰাৰ পিছত টোটেলটো আহিছে। টোটেল পে'টো হ'ল আপোনাৰ 22,050 ৰুপিজ। তাৰপিছত আপোনাৰ এইফালে আছে এলাউন্সেছ। চাওক, যিটো আমাৰ DA বুলি কৈ থাকে যে এইটো হ'ল আপোনাৰ ডেয়াৰনেছ এলাউন্স, এইখিনি লিখা আছে। চাওক, এইটো বৰ্তমান কাউণ্ট কৰা হৈছে আপোনাৰ 28%। আপোনাৰ কাউণ্ট কৰিছে 28%, যদিও আপোনাৰ এইটো বৃদ্ধি কৰি অলৰেডি 31% কৰি দিয়া হৈছে। এইটো আপুনি অহা মাহ অৰ্থাৎ ডিচেম্বৰ মাহৰ পৰা এইটো দেখিবলৈ পাব। আৰু যিটো আপোনাৰ বেচিক পে' আছিলে এইটো আপোনাৰ কিমান আছিলে 22,050 টকা। এই 22,050 টকাৰ ওপৰত 28% হৈ আপোনাৰ যিমানখিনি হয় সেইটো আপোনাৰ হয় ডিয়াৰনেছ এলাউন্স DA এমাউণ্ট। তাৰপিছত চাওক বন্ধুসকল, আপোনাৰ আৰু হৈছে হাউচ ৰেণ্ট এলাউন্স। আপোনাৰ যিটো আপোনাৰ টোটেল পে' হয় 22,000 টকা হ'ব আপোনালোকৰ, আৰু গ্ৰেজুৱেট হ'লে আপোনাৰ 21,400 টকা হ'ব। এইখিনিৰ পৰা আপুনি 7% আপুনি পাব হাউচ ৰেণ্ট। আপোনাৰ যিমান টকা আপোনাৰ হয় তাত 7% হ'লে আপোনাৰ ইমান টকা হাউচ ৰেণ্ট পাব। আৰু আপুনি বেলেগ পাব এটা আপুনি মেডিকেল পাব 600 ৰুপিজ, এটা আপোনাৰ মেডিকেল পাব, এইটো মানে ফিজ পেড হয়। এতিয়া আপুনি গোটেইখিনি প্লাছ কৰিলে আপোনাৰ গ্ৰছ নেট এবাউট 30,000 হৈ যায়। আৰু আপোনাৰ পৰা ডিডাকশ্যন কি কৰিব চাওক বন্ধুসকল, ইয়াৰ পৰা ডিডাকশ্যন হ'ব আপোনাৰ NPS। যিটো আপোনাৰ NPS হয়, এইটো যিটো আপোনাৰ বেচিক আৰু DAৰ ওপৰত, বেচিক আৰু DAৰ আপোনাৰ বেচিক প্লাছ DA এই দুটাৰ আপোনাৰ 10% আপোনাৰ পৰা কাটিব NPSৰ নামত। আৰু এইখিনি বেচিক DA 12% আপোনাৰ গভৰ্ণমেণ্টৰ ফালৰ পৰা পে'মেণ্ট কৰিব। তো আপোনাৰ এইটো হ'ল NPS একাউণ্ট আপোনাৰ কাটিব।
নিয়াৰ এবাউট 2800 কাটিব আৰু আপোনাৰ GIS ইঞ্চুৰেঞ্চ যিটো আছে আপোনাৰ 200 কাটিব আগতে আপোনাৰ 80 rupees কাটিছিলে বাট এতিয়া বঢ়াই কিনে 200 টকা কৰিছে আৰু আপোনাৰ চেলাৰী টেক্স কাটিব আপোনাৰ 208 টকা তেনেকৈ বাৰু ডিডাকশ্যন হৈ কেনে আপোনাৰ হাতত নিয়াৰ এবাউট 27,000 প্লাছ আপোনাৰ হাতত ইণ্ডিয়ান চেলাৰী আহিব আৰু যদি আপোনাৰ আৰবানত হয় আৰবান এৰিয়াত স্কুল হ'লে আপোনাৰ অলপ কিবা এটা বেছি হ'ব 400 বা 500 টকা আৰু আপোনাৰ যেটো বৰ্তমান 31% DA লাগিছে হেতু DA লাগাৰ পিছতো আপোনাৰ নিয়াৰ এবাউট আপোনাৰ 700 মানে এটা আপোনাৰ এমাউণ্ট বেছি হ'ব তো আপোনাৰ আপোনালোকে যেতিয়া জয়েন কৰিব তেতিয়ালৈকে আপোনাৰ 31% DA লাগি যাব তেতিয়ালৈকে মোটামুটি আপোনালোকে 27 মান ইণ্ডিয়ান চেলাৰী আপোনাৰ হাতত পাব বুলি ধৰি ল'ব পাৰে তো বন্ধুসকল এটোই আছিল আমাৰ আজিৰ ভিডিঅ'টো যদি কিবা ভিডিঅ'ৰ পৰা ইনফৰ্মেটিভ টাইপ লাগিছে যদি ভাল লাগিছে আৰু যদি মই আপোনালোক যদি কিবা এটা ইনফৰমেশ্যন দিব পাৰিছোঁ তেন্তে অনুগ্ৰহ কৰি মোৰ চেনেলটো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব ধন্যবাদ বন্ধুসকল জয় অসম